Hello everyone, welcome to Amti Digital Mano YouTube channel. আমি এইটো ভিডিওত এটা আমি ইনফরমেশন আমি আলোচনা কৰিম এটা আপডেট আমি আলোচনা কৰিম আমাৰ অসমত চৰ্চা চলি আছে যে আমাৰ অসমৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা আমাৰ কেতিয়া অনুষ্ঠিত হ'ব বা আমাৰ কোনটো ডেটত অনুষ্ঠিত হ'ব বা পৰীক্ষা ক্যান্সেল হ'ব নে ক্যান্সেল নহয় তো সকলোবোৰ ডিটেইলছ আমি এইটো ভিডিওত আলোচনা কৰিম তো আপোনালোকে গমে পাই যে যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে যেটো আপডেট দিছে বা যেটো প্ৰেছ মিটত জনাইছে তেওঁ যে আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো CBSE এক্সামৰ যেটো মাৰ্কিং সিস্টেম আছে হেতুৰ ওপৰত ডিপেন্ড কৰি আমি এক্সামিনেশনটো অসমত পাতিবৰ কাৰণে গৈ আছো তো তাৰ কাৰণে আমি কিছুদিন ওয়েট কৰিব লাগিব কাৰণ কি যে আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আৰু সুপ্ৰিম কোৰ্টে CBSE বোৰ্ডক এটা গাইডলাইন দিছে যে তেওঁলোকে অতি শৰ্ট সময়ৰ ভিতৰত তেওঁলোকৰ যেটো মাৰ্কিং সিস্টেম বা যেটো ইভালুয়েশন সিস্টেম এনসাৰ স্ক্ৰিপ্টৰ তো হেতু তেওঁলোকক সোনকালে ৰেডি কৰিব দিছে আৰু হেতুৰ ওপৰত ডিপেন্ড কৰি ওভাৰঅল CBSE ৰ যেটো নেক্সট তেওঁলোকে ডিসিশন ল'ব যে আমাৰ এবাৰ আমি যেটো পৰীক্ষা তেওঁলোকে ক্যান্সেল কৰিছে তো তেওঁলোকে পৰীক্ষা ক্যান্সেল কৰিলে তেওঁলোকে কেনেকুৱা পদ্ধতিৰে ষ্টুডেণ্টখিনিক এবাৰৰ পৰীক্ষাটো তেওঁলোকে পাছ কৰাই দিব তো হেতুৰ ওপৰত সোনকালে তেওঁলোক এটা গাইডলাইন দিছে প্ৰাইম মিনিষ্টাৰ আৰু সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা তো আমাৰ অসম গৱৰ্ণমেণ্টৰ জনোৱা মতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে জনোৱা মতে তো হেতু যেটো ডিসিশন আহিব সেন্ট্রাল বোর্ডৰ যেটো মার্কিং সিস্টেমৰ ডিসিশনটো আহিব তো হেতু ডিসিশনৰ ওপৰত ডিপেন্ড কৰি আমাৰ অসমৰ এইচএস ফাইনাল এক্সামিনেশনৰ আমাৰ হয়নে নহয় তাৰে পিছতে আমাৰ ডিসিশনটো আমাৰ অসমত লম বুলি কৈছে তো এই কাৰণে মই সকলো লৰা ছোৱালীক মই অনুৰোধ জনাইছো তেওঁলোকক যে তেওঁলোকে যেটো প্ৰিপাৰেচন আছে এক্সামিনেশনৰ হেতু তেওঁলোকে কন্টিনিউ ৰাখিব লাগে আৰু তেওঁলোকে এক্সাম ক্যান্সেল হলে আমি ওলাব যে এক্সাম ক্যান্সেল হলে এইখিনি সিচুৱেচনত এক্সাম ক্যান্সেল হ'ব লাগে হেতু আমি বিচাৰো আমাৰ ফলৰ পৰা আমাৰ অসমৰ বিভিন্ন ধৰণৰ মানুহে বিচাৰি আছে কিন্তু কথাটো হ'ল যে আমি মেইন ফ্যাক্টটো চাব লাগিব যে আমাৰ যদি এক্সাম ক্যান্সেল হৈ যায় তো পিছত আমাৰ কেনেকুৱা টাইপৰ ষ্টুডেণ্টখিনিক তেওঁলোকে নেক্সট তেওঁলোকে সেন্ট্ৰেল বা তেওঁলোকে যিবিলাক ইউনিভাৰ্সিটি তেওঁলোকৰ কাট অফ তো কেনেকুৱা টাইপৰ যাব তো সকলোবিলাক ইনফৰমেশন বা সকলোবিলাক তথ্য এনালাইসিস কৰি আমাৰ অসম গৱৰ্ণমেণ্টে ডিসিশন ল'ব আমি যেটো আমি ওভাৰঅল নিউজ বিলাকত মই গম পাই আছো তাৰ ওপৰত মই এটা ওভাৰঅল এটা আইডিয়া কৰিছো যে এনেকুৱা টাইপতে আমাৰ যেটো এক্সামিনেশনৰ পোষ্টপন হ'ব বা কেনেকুৱা টাইপত পাতিব তো হেতু ডিপেন্ড হেতু আপোনাৰ ৰিজাল্ট ডিপেন্ড কৰিব তো এই কাৰণে আমি কেদিনমান আৰু ওয়েট কৰিব লাগিব যেটো সুপ্ৰিম কোৰ্টে CBSE বোৰ্ডক কেদিনমান সময় দিছে আৰু তেওঁলোকৰ সেই ডিসিশনটোৰ ওপৰত ডিপেন্ড কৰি আমাৰ ষ্টেট বোৰ্ডৰ এক্সামিনেশনৰ এটা লিংক আছে গতিকে আমি কেদিনমান ওয়েট কৰাৰ পিছত আমি প্ৰপাৰ যেটো পিকচাৰ হেতু আমি গম পাম তো আজি ভিডিওত আমি এটো ডিটেইলছ আমি আলোচনা কৰিলো তো নেক্সট আৰু কিবা আপডেট আহিলে মই সকলোকে মই জনাই দিম তো এই কাৰণে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট এণ্ড শেয়াৰ কৰিব আৰু এই ভিডিও আপোনালোকে শেয়াৰ কৰিব ধন্যবাদ